মোৰ ভৰিটো কেলা কুকুৰে কাটি দিলেও নাখাব। কুকুৰ একদম জ্বলা পোৰা কৰি আছে না, ইয়াৰ গিয়াৰ লেভেলটো ভাঙিছে, লাগি গৈছে বে। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। तो गाइस वेलकम टू माय यूट्यूब चैनल। আজি ব্লগটো বহুত দিন দিব পৰা নাছিলোঁ আৰু মই আছোঁ আমাৰ এইফালে বাৰীত। এইবিলাক অলপ চাফা কৰি আছোঁ আৰু ভাবিছোঁ এইফালে তামোল গছ ৰুই দিম। তো এইফালে সেয়াই আৰু এইবিলাক চাফা কৰি আছোঁ, বাচা এইগিলা। আৰু এডাল গছডাল বাগাৰছে, এডাল খৰি বনাব, খৰি হ'ব এডাল। আৰু গাইজ বহুত দিন ব্লগ দিব পৰা নাছিলোঁ, তো চৰি। আৰু মোবাইলটো অলপ প্ৰব্লেম দি আছিল, মানে ডিছপ্লেটো বেয়া হৈ আছিল, সেইকাৰণে আৰু ব্লগ দিব পৰা নাই। আৰু এনে তেনে ক'তো যোৱাও নাছিলোঁ। আৰু আজি ইয়াতে অলপ বাগানত আহিলোঁ, তো সেইকাৰণে ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। তো জাষ্ট ইমান ডাঙৰ নহয়, সৰু সাৰা। তাৰপৰা আৰু এইখিনি আৰু ইয়াতে কিবা কুটুকা থাকি কিবি কৰি দিব লাগিব আৰু নাকি গেছ কি কয়, অলপ খৰি আছে তাত, খৰিগিলা কান্ধত লৈ যাই আছোঁ, বিষাই। তো হ'ব আৰু লাহেকৈ এই তাত থৈ দিছোঁ খৰিবিলাক, এই তাত ভাওচোবা তাৰখিনিত। তো গাছ এতিয়া অলপমান লৈ যাওঁ নেকি, খৰিচি লৈ যাওঁ আৰু আপোনালোকক পাইছোঁ মাজতে অলপ দেখাম। কান্ধত লৈ যোৱা খৰি আৰু এইডাল গছডাল বাগাছে বহুত ডাঙৰ হয়, সৰু সুৰা গছ নহয়। বৰগাছ চাগে, বৰগাছত আৰু কিবা গাছ জইন আছে পুৰা, বিয়া কৰাইছে চাগে সিহঁতে। গাইজ অলপ পিছত লগ পাইছোঁ। তো গাইজ এতিয়া খৰিগিলা লৈ যাওঁ, অলপ মানে দুবাৰমান লৈ গ'লোঁ, অলপ ভাগৰ লাগিল আৰু বহিলোঁ, আৰু এবাৰ লৈ যাওঁ। এইবিলাক মাথাই গৰম হৈ যায় আৰু এইগিলা কিমান কৰি দিওঁ ইয়াত। আৰু এইফালে আছে, আৰু এইফালে আছে, এইগিলা মাথাই গৰম হৈ যায় ৰে। এইবিলাকে লৈ যাওঁ। তো গাইজ চাই থাকক, ডাঙৰ লৈ যাব লাগিব, কোনডাল ডাঙৰ আছে। তো গাইজ চাওক, এনেকৈ লৈ যাব লাগে, কষ্ট বহুত পুৰা একদম। এই মাকা নাকা পুখুৰী আমাৰ নহয় দেচোন, বৰদেউতাৰ পুখুৰী হয় এইটো। গাইজ এই আৰু এইখিনিয়ে অলপ চলপ পাইছোঁ। মোবাইলটো লোৱা কষ্ট হয় অলপ, তো কি ক'ম আৰু। আৰে বাবা, মই এডাল দাঙিম কেনেকৈ ৰে। जो डर गया समझो मर गया। ইয়াত এটা জইন, তাইত এটা জইন, তাইত এটা, বাপৰে বাপ। দাৱাটো এইটো কি মোৰ কেলা দাইম কেনেকৈ মই ইয়াক চাওক না গাইছ, ইয়াত তো কেলা ইয়াত ল'লে এটা ফালে উঠি যাব, আৰু ইয়াত ল'লে এটা ফালে উঠি যাব। তো দাইম কেনেকৈ মোৰ, अरे भाई ओ भाई मारो मुझे, मारो मारो मुझे, मारो मारो। नहीं ये मजाक हो रहा है, एक सेकंड यार, मजाक हो रहा है। नहीं চাওঁ না কৰিলা। আৰু তো গাইজ কেইটামান লগে কৈ আছে চুমুৰীয়া সভাত, মানে আমাৰ সেইফালে চুমুৰীয়া সভা হৈ আছে না, তো তাত যাব লগ ধৰি আছে। তো কি হয়, মই ক'লোঁ নাযাওঁ, কাম কৰি আছোঁ। তো যাওঁ না নাযাওঁ কি হয়। আৰু লগত मैं गरीब हूँ নাই, चुप, बिल्कुल चुप। हिम्मत कैसे हुई तेरी मुंह खोलने की। এইটো কাৰণে
তো এইখিনি ফটাফট শেষ কৰি দিওঁ আৰু চমৰীয়া সভা একচুৱেলি নাযাওঁ, 2 দিনমান পাছত যাম। তো দেখাম আপোনালোকক। তো গাইজ এতিয়া অলপ পৰৰ কাৰণে থাক আৰু বাই। তো গাইজ তথাপিও খৰিডাল দাঙি আনিলৈ কোনো ৰকম পৰা ছাইড মাৰি আছে, এতিয়া চাইডে পৰা গাইজ। তো ঘৰ আহি পালোঁ এতিয়া, খৰিখিনি এইফালে থ'ব লাগিব। চালা দিছ ইজ মেৰা বাসন্তী। खत्म। बाय बाय, टाटा, गुड बाय, गया। লাগি গৈছে বে, স্কুটিত লাগি গৈছে। তো গাইছ এইবিলাক খৰি এইখিনি অনা হ'ল আৰু গাইছ অলপ বেয়া হ'ল মাথাটো। আৰু গাইছ খৰিডাল লৈ যাই আছিলোঁ, তাতে কেলা স্কুটিত লাগি গ'ল বে। তো সেয়াই আৰু নালাগেও বোলে চাইডতে গেছি লৈ তথাপিও কেলা লাগিছে ৰে। যাই আছোঁ এতিয়া, তাৰ পৰা আৰু তাকে লাগি লৈ যাব লাগে। Let's go. जिंदगी आज ही क्या पता कल किसने देखा कब आ रहा है दुनिया से मैं खुदा की মোৰ দিনটো বহুতেই বেয়া হৈ যায় আজি। আৰু এইখিনি খৰিখিনি যাওঁতে অলপমান এইবিলাক হাতত চালিছে এইখিনি একদম জ্বলা পোৰা কৰি আছে না। তো গাইছ আৰু এইফালে অলপ বাঘ এডালমান বিক্ৰী কৰি দিছোঁ আৰু এইফালে লাহেকৈ এইবাৰ মাছাগিলা লৈ যাব চাগে। বাই বাই। তো গাইছ অলপ পানী চানী খাওঁ, তাৰপিছত আৰু এইফালে যাব লাগিব। পানী চানী খাওঁ অলপমান মাহঁতৰ ঘৰত। আৰু এইখন আমাৰ দাদাৰ বাচন্তীখন, এইখন বহুত ড্ৰিম বাইক হয় এইখন দাদাৰ বাচন্তীখন। এইফালে ইয়াৰ গিয়াৰ লেভেলটো ভাঙিছে, কি কৰে গা। একজষ্ট লগোৱা আছিল, একজষ্ট ইখৰাই দিছে পূৰা, ইয়াত একজষ্টডাল ইখৰাই দিছে। আৰু এইফালে একজষ্টৰ কাৰণে এইফালে পূৰা গলি গৈছে, একদম পূৰা হেভি, একদম লেতেৰা হৈ আছে, ধোৱা নাই। চলাই বম লাগে কিন্তু গাইছ, ক'ব নালাগে আৰু চলাই যি ভাল লাগে না গাইছ। পানী চানী খাই ল'লোঁ, অলপ ৰেষ্ট ল'লোঁ, মানে এইফালে অলপ আহিলোঁ, ভিতৰত সোমাই আহিলোঁ, এইফালে অলপ আৰু লাগে হ'ব আৰু বেছি নাইও আৰু। তো পানী চানী খাই অলপ ৰেষ্ট ল'লোঁ, ভাগৰ বহুত লাগিছে। আৰু মোৰ হাতৰ অৱস্থা একদম চাল বাকলি নাই। এইফালেতো কাটা খাই উৎপাত দিলোঁ বাদ দে, এইফালেও চাল গৈছে। আৰু কেলা মোৰ ভৰিৰ অৱস্থা চা না, মোৰ ভৰিটো কেলা কুকুৰে কাটি দিলেও নাখাব। কুকুৰ কি বাঘে কাটি দিলেও নাখাব, গম পাইছে না। এনেকুৱা লেতেৰা হৈ গৈছে না। আৰু গাইছ অলপ সেইখিনি হোৱা কৰি দিওঁ, পিছত লগ পাই আছোঁ না কি গাইছ, কি কোৱা। তো এডাল বাঁহ আছে, এডাল আজি লৈ নাযাওঁ, এইডাল বহুত ভাৰী হয়। তো গাইছ তো অলপ পিছত লগ পাইছোঁ, যেতিয়া হয় মানে হ'ব আৰু হোৱাৰ পিছত লগ পাম। তো এতিয়া বাই গাইছ। তো গাইছ কাম চাম হৈ গ'ল চব, প্লাষ্টাৰ এডাল ডাবল চাব আনিলোঁ আৰু এতিয়া ঘৰ যাই আছোঁ। আৰু এতিয়া অলপ ফ্ৰেছ হৈ লওঁ, পিছত যাওঁ ৰাস্তাত ওলাই। তো গাইছ পূৰা ফ্ৰেছ হৈ ল'লোঁ। তো এতিয়া অকণমান ৰাস্তাৰ ফালে যাওঁ, এইবিলাক খৰিবিলাক আনি থোৱা। তো এতিয়া ৰাস্তাৰ ফালে যাওঁ আৰু
ভিডিঅ'টো বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব নাপাহৰিব তো গাইজ বাই বাই